শ্যাম কানু মহন্তৰ ভাল চিন্তা আমাৰ অসমৰ ছোৱালীবোৰক লৈ ভাল চিন্তা কৰিছে, বুজাই আছে। চাওক। মই যে ছিংগাপুৰত আছোঁ, যাতে মই আমাৰ ছোৱালীবোৰৰ মহিলাবোৰৰ যিবোৰ মই মেছেজটো পাওঁ আমাৰ অসমীয়া মহিলাসকলৰ প্ৰতি, মোৰ ভগ্নীসকলৰ প্ৰতি বিশেষকৈ যে কেৰিয়াৰ, অসমীয়া ছোৱালীৰ কেৰিয়াৰ। ইয়াত দেখিছোঁ, ভিয়েটনামত দেখিছিলোঁ ছোৱালীবোৰে কেনেকুৱা কাম কৰে, ইণ্ডাষ্ট্ৰিত চবতে ছোৱালী। ছিংগাপুৰত দেখিছোঁ ৰেষ্টুৰেণ্টবোৰ বেছিভাগ ছোৱালী। তেওঁলোকে আৰম্ভ কৰে 7টা বজাত, ৰাতি 12টালৈকে ৰেষ্টুৰেণ্ট চলাই ইনকাম কৰে। বেংকত দেখিছোঁ, বিভিন্ন প্ৰতিষ্ঠানত ছোৱালী টপটপনি আছে। কেইবাজনে কথা পাতিছে, জানে কৈছে যে আমি কেৰিয়াৰটো বনাই লওঁ, ভালকৈ কেৰিয়াৰ বনাই তাৰপৰা বিয়া পাতে। যে বিয়া পতাই লক্ষণ নহয় তেওঁলোকৰ, প্ৰথমতে কেৰিয়াৰটো বনাই লয়। হয়, বিয়া চিয়া পাতে, ধুনীয়াকৈ সংসাৰ জন্ম কৰে, সংসাৰ আগুৱাই লৈ যায়, কিন্তু নিশ্চিতভাৱে নিজৰ কেৰিয়াৰ বনায়। এই মেছেজটো আমি অভিভাৱকসকলে বুজিব লাগিব, পিতৃ মাতৃয়ে বুজিব লাগিব, আৰু আমাৰ পুৰুষ প্ৰধান ৰাইজে, পুৰুষসকলে বুজিব লাগিব যে ছোৱালীসকলক, মহিলাসকলক সন্মান দিয়াৰ লগত আটাইতকৈ দৰকাৰী হৈছে ঘৰত সহায় কৰা। আমাৰে ভুল আছে, মই নিজে ইমান যে নিশিকিলোঁ বা নাজানিলোঁ বা কৰিবলৈ, লাহে লাহে শিকিছোঁ। নতুন অসমীয়া মহিলা আগবাঢ়ি গৈছে, বিশেষকৈ মই দেখিছোঁ ছেল্ফ হেল্প গ্ৰুপ খুব ভাল কাম কৰিছে, অসমীয়া ছোৱালীয়ে খুব ভাল ভাল কাম কৰি আছে, শিক্ষিত চামে। বাকী সকলো বুজাটো উচিত যে কেৰিয়াৰ, নিজৰ কেৰিয়াৰ। মোৰ সন্তানক সেইটোৱে শিকাইছোঁ যে ডাঙৰ হ'লে ষ্টাৰ্টআপ কৰিব পাৰে নেকি, মোৰ বিজনেছটো তেওঁলোকে আগুৱাই নিব পাৰে নেকি, বা তেওঁলোকে নিজে এজন ভাল প্ৰফেচনেল হ'ব পাৰে নেকি। সৰুতে কেৰিয়াৰটোৰ ওপৰতে মই মোৰ নিজৰ সন্তানক ক'লে চেষ্টা কৰিছোঁ। ডাঙৰ হ'লে কি হয় ক'ব নোৱাৰোঁ, কিন্তু মোৰ ফালৰ পৰা এই মেছেজটো দিছোঁ, আপুনিও নিজৰ সন্তানক দিয়ক, আমাৰ মহিলা সন্তানক এইটোৱে দিয়ক, ছোৱালীসকলক এইটোৱে দিয়ক, এটা কেৰিয়াৰ বনাওক। বিয়া দিবলৈ ছোৱালীজনী ডাঙৰ নকৰিব, কেৰিয়াৰ বনাবলৈ দিয়ক। নিজস্ব বেংকাৰ হওক, IAS অফিচাৰ হওক, নাবিক হওক বা এয়াৰ পাইলট হওক, যি নকৰক ছোৱালীজনী আগুৱাই যাওক, তাৰ কাৰণে আমি মটিভেট কৰোঁ। আহক, বিয়াৰ পিছত হ'ব প্ৰথম কেৰিয়াৰ বনাই পেলাই জীৱনটো আগুৱাই দিয়ক, সংসাৰ আগুৱাই দিয়ক।